নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটিত আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। আজিৰ পাঠ পাষ্ট টেন্স। আজি আমি আলোচনা কৰিম টেন্সৰ দ্বিতীয়টো ভাগ পাষ্ট টেন্স অৰ্থাৎ অতীতকালৰ বিষয়ে। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি পাষ্ট টেন্সৰ ভাগসমূহ চাওঁ আহক। আমি জানো যে প্ৰতিটো টেন্সৰে 4টাকৈ ভাগ থাকে। পাষ্ট টেন্সৰো ঠিক তেনেদৰে 4টাকৈ ভাগ আছে। সেইবোৰ হ'ল চিম্পল পাষ্ট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আমি প্ৰথমে চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিট টেন্সৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিম। আহকচোন তেন্তে আৰম্ভ কৰোঁ। চিম্পল পাষ্ট টেন্সৰ গঠন প্ৰণালী হৈছে এনেধৰণৰ: ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ইন পাষ্ট টেন্স প্লাছ অবজেক্ট প্লাছ কমপ্লিমেণ্ট। অৰ্থাৎ পাষ্ট টেন্সত ছাবজেক্ট থাকিব, তাৰপিছত ভাৰ্বটো পাষ্ট টেন্সত হ'ব আৰু তাৰপিছত অবজেক্ট থাকিব। এইবাৰ আমি চিম্পল পাষ্ট টেন্সৰ ব্যৱহাৰসমূহৰ বিষয়ে জানো আহক। অতীতত কোনো এটা কাম বা ঘটনা হৈছিল বা ঘটিছিল বুজাবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। যেনে আই ৱেণ্ট টু দ্য জু য়েষ্টাৰডে, যোৱাকালি মই চিৰিয়াখানালৈ গৈছিলোঁ। এই বাক্যটিত মই চিৰিয়াখানালৈ যোৱা কামটি অতীতকালত সংঘটিত হৈছে, সেইবাবে আইৰ পিছত গ' ভাৰ্বৰ পাষ্ট ফৰ্ম ৱেণ্ট হৈছে আৰু তাৰপিছত অবজেক্ট হৈছে। ঠিক তেনেদৰে পিছৰ বাক্যটিতো চিম্পল পাষ্ট টেন্স ব্যৱহাৰ হৈছে। চিম্পল পাষ্ট টেন্সৰ দ্বিতীয় নিয়ম অনুসৰি ইট ইজ টাইম বা ইটছ টাইম ক্ল'জৰ পিছত পাষ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। বন্ধুসকল মন কৰিব, যদিহে বাক্যৰ আৰম্ভণিতে ইট ইজ টাইম বা ইটছ টাইম থাকে তেতিয়াহ'লে তাৰ পিছৰ অংশখিনিত পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ইট ইজ টাইম হোৱেন আই ৰিটাৰ্ণ হোম, এইটো সময় যেতিয়া মই ঘৰলৈ উভতোঁ। গতিকে বাক্যৰ আৰম্ভণিতে যিহেতু ইট ইজ টাইম ক্ল'জ আছে, তাৰ পিছৰ অংশখিনিত পাষ্ট ইনডিফিনিটত হৈছে। 3 নম্বৰ নিয়ম অনুসৰি অতীতৰ অভ্যাসগত কাম বুজাবলৈ চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ অতীতৰ অভ্যাসগত কাম বুজাবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। যেনে আই ইউজ টু গেট আপ আৰ্লি ইন দ্য মৰ্ণিং, মই ৰাতিপুৱা সোনকালে শুই উঠিছিলোঁ। এইটো যিহেতু অতীতকালৰ এটা অভ্যাসগত কাম, সেইবাবে ইয়াত চিম্পল পাষ্ট টেন্স ব্যৱহাৰ হৈছে। তালিকাখনলৈ মন কৰিলে আমি পাৰ্চন অনুসৰি চিম্পল পাষ্ট টেন্সৰ ভাৰ্বৰ ব্যৱহাৰসমূহ জানিব পাৰিম। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আই ৱেণ্ট, প্লুৰেল নাম্বাৰ উই ৱেণ্ট। ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইউ ৱেণ্ট, প্লুৰেল নাম্বাৰ ইউ ৱেণ্ট। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি বা চি ৱেণ্ট আৰু প্লুৰেল নাম্বাৰ হ'ব দে ৱেণ্ট। এইবাৰ আমি আহিছোঁ পাষ্ট টেন্সৰ দ্বিতীয়টো ভাগ পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ। আহকচোন তেন্তে জানো পাষ্ট কণ্টিনিউৱাছ টেন্সনো কি। প্ৰথমে আমি জানো আহক পাষ্ট কণ্টিনিউৱাছ টেন্সৰ গঠনৰ বিষয়ে। ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ মেইন ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট প্লাছ কমপ্লিমেণ্ট। ছাবজেক্ট থাকিব, ছাবজেক্টৰ পিছত বি ভাৰ্ব ৱাজ ৱেৰ হ'ব প্লাছ মেইন ভাৰ্বত আই এন জি, তাৰপিছত অবজেক্ট থাকিব। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ প্ৰথম ব্যৱহাৰটো হৈছে অতীতত কোনো এটা কাম হৈ আছিল বা ঘটি আছিল বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ অতীতকালত কোনো এটা কাম হৈ আছিল বা চলি আছিল বুজালে পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। যেনে বয়জ ৱেৰ প্লেয়িং ইন দ্য ফিল্ড, ল'ৰাবোৰে পথাৰত খেলি আছিল। এই বাক্যটো অতীতকালৰ কোনো এটা সময়ত হৈ আছিল বা চলি আছিল, সেইবাবে ইয়াত পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হৈছে। ঠিক তেনেদৰে পিছৰ বাক্যটিতো ফাদাৰ ৱাজ শ্লিপিং, দেউতা শুই আছিল, এই বাক্যটিতো পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হৈছে। দ্বিতীয় নিয়ম অনুসৰি অতীতত ঘটা কোনো দুটা কামৰ এটা কাম আগত হৈ গ'লে তাক পাষ্ট ইনডিফিনিটত আৰু চলি থকা কামটো পাষ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ অতীতত ঘটা দুটা কামৰ যিটো কাম হৈ গৈছে সেইটোত পাষ্ট ইনডিফিনিট আৰু যিটো কাম চলি আছে তাত পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হ'ব। যেনে শ্বি কেম হোৱেন উই ৱেৰ ইটিং ৰাইচ, আমি ভাত খাই থাকোঁতে তাই আহিছিল। বাক্যটিত ভাত খাই থকা আৰু তাই অহা দুটা কাম সংঘটিত হৈছে, গতিকে তাই অহা কামটো আগতে হোৱাৰ বাবে তাত পাষ্ট ইনডিফিনিট আৰু ভাত খাই থকা কামটো চলি থকাৰ বাবে পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হৈছে। ঠিক তেনেদৰে দ্বিতীয় বাক্যটোতো ইট ৰেইনড হোৱেন হি ৱাজ ৱৰ্কিং ইন দ্য গাৰ্ডেন, সি বাগিচাত কাম কৰি থাকোঁতে বৰষুণ দিছিল। এই বাক্যটোতো দুটা কাম সংঘটিত হৈছে, ইয়াৰে এটাত পাষ্ট ইনডিফিনিট আৰু চলি থকা কামটোত
past continuous tense ব্যৱহাৰ হৈছে 3 নম্বৰ নিয়ম অনুসৰি অতীতত কেতিয়াবা কোনো দুটা কাম একেলগে চলি থাকিলে দুয়োটা কাম past continuous tenseত ব্যৱহাৰ কৰা হয় অৰ্থাৎ কেতিয়াবা অতীতকালত দুটা কাম একেলগে চলি থাকিলে দুয়োটা কামতে past continuous tense ব্যৱহাৰ কৰা হয় যেনে My brother was reading when I was working মোৰ ভাইটিয়ে পঢ়ি থাকোতে মই কাম কৰি আছিলো She was sleeping when her mother was cooking rice তাই শুই থাকোতে তাইৰ মাকে ভাত ৰান্ধি আছিল এই বাক্য দুটাত দুয়োটা কাম একেলগে চলি থকা বাবে past continuous tense ব্যৱহাৰ হৈছে পাৰ্চন অনুসৰি past continuous tenseৰ ভাৰ্বৰ ব্যৱহাৰসমূহ তালিকাখনত দিয়াৰ দৰে হ'ব তালিকাখন মনত ৰাখিবলৈ চেষ্টা কৰিব এইবাৰ আমি past perfect tense কাক বোলে তাক জানোৱা হওক প্ৰথমে আমি গঠন প্ৰণালী চাও subject plus head plus past participle of the main verb plus object plus complement at subjectৰ পিছত head হ'ব তাৰ পিছত main verbৰ past participle form আৰু object complement থাকিব অতীতত ঘটা যিকোনো দুটা কাম বা ঘটনাৰ আগত হৈ যোৱা কামটো বুজাবলৈ past perfect আৰু পিছত হোৱা কামটো বুজাবলৈ past indefinite tense ব্যৱহাৰ কৰা হয় মনত ৰাখিব বন্ধুসকল past perfect tenseত সদায় দুটা কাম সংঘটিত হ'ব ইয়াৰে এটা কাম আগত হ'ব আৰু এটা কাম পিছত হ'ব বিশেষভাৱে মন কৰিবলগীয়া কথাটো হ'ল before থকা বাক্যৰ অংশটো past perfectত আৰু শেষৰ অংশটো past indefiniteত লিখা হয় উদাহৰণ চালে ভালদৰে বুজি পাম ঠিক তেনেদৰে after থকা বাক্যৰ অংশটো past indefiniteত আৰু শেষৰ অংশটো past perfectত লিখা হয় যেনে the train had left before we reached the station আমি ষ্টেচন পোৱাৰ আগতে ৰেলগাড়ীখন এৰিছিল ব্যৱহাৰ অনুসৰি বিফৰৰ আগৰ অংশখিনিত past perfect হৈছে আৰু পিছৰ অংশখিনিত simple past হৈছে ৰেলগাড়ীখন আমি ষ্টেচন পোৱাৰ আগতে এৰাৰ বাবে সেই অংশখিনিত past perfect tense হৈছে It rained after we had reached home আমি ঘৰ পোৱাৰ পিছত বৰষুণ দিছিল এই বাক্যটিত afterৰ পিছৰ অংশখিনিত past perfect tense ব্যৱহাৰ হৈছে পাৰ্চন অনুসৰি past perfect tenseৰ ভাৰ্বৰ ব্যৱহাৰসমূহ তালিকাত দিয়া ধৰণে হ'ব এইবাৰ আমি past perfect continuous tenseৰ বিষয়ে জানোৱা হওক প্ৰথমে জানোৱা হওক ইয়াৰ গঠন প্ৰণালীৰ বিষয়ে subject plus head plus been plus main verb plus ing plus object plus complement অতীতত কোনো এটা কাম আগতে আৰম্ভ হৈ অতীতৰ আন এটা কামৰ আগলৈ চলি থকা বুজালে past perfect continuous tense ব্যৱহাৰ কৰা হয় উদাহৰণ স্বৰূপে I had been sleeping before she came তাই অহাৰ আগলৈ মই শুই আছিলো আৰু I had been writing for a long time মই বহু সময় ধৰি লিখি আছিলো পাৰ্চন অনুসৰি past perfect continuous tenseৰ ভাৰ্বৰ ব্যৱহাৰসমূহ তালিকাত দিয়া ধৰণে হ'ব আশা কৰিছো আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ